ওম নম শিৱায়, ওম নম শিৱায়, ওম নম শিৱায়। অসমীয়া 12টা ৰাশিফল 11 ফেব্ৰুৱাৰী বুধবাৰ 2026 বৰ্ষৰ আজি দিনটো ৰাশিফল। 11 ফেব্ৰুৱাৰী দিনটো চন্দ্ৰৰ প্ৰভাৱ লক্ষণীয় হ'ব। আত্মিক চিন্তা, ঘৰুৱাৰ বিশেষ আৰু ভাৱনাত অধিক সময় কটাব পাৰে। সামাজিক মেলমিলাত কিছু সংযোজন প্ৰভাৱ প্ৰকাশ হ'ব পাৰে। দৃষ্টিশীল কাম-কাজত মনোনিৱেশ কৰিবলৈ দিনটো সুবিধাজনক। এতিয়া আহোঁ মেষ ৰাশিলৈ। মেষ ৰাশি কাম-কাজত নতুন উদ্যম আহিব। পুৰণি সমস্যা সমাধানৰ সুযোগ পাব। জীৱনসংগীৰ সৈতে সুসম্পৰ্ক। এতিয়া আহোঁ বৃষ ৰাশিলৈ। অৰ্থনৈতিক লাভৰ সম্ভাৱনা, চাকৰি ক্ষেত্ৰত উন্নতি, পৰিয়ালৰ সৈতে সময় কটোৱা শুভ। মিথুন ৰাশি যোগাযোগ দক্ষতা বৃদ্ধি পাব। ভ্ৰমণৰ সুযোগ, নতুন ধাৰণাৰ সৈতে চিনাকি হ'ব পাৰে। কৰ্কট ৰাশি আৰ্থিক দিশত সাৱধানতা আৱশ্যক। ঘৰুৱা শান্তি ৰক্ষা কৰিবলৈ চেষ্টা কৰক। স্বাস্থ্যলৈ মন দিব। এতিয়া আহোঁ সিংহ ৰাশি। আত্মবিশ্বাস বৃদ্ধি পাব। পেগাগত সফলতা লাভ। সামাজিক কাৰ্যসূচীত সংগ্ৰহণ শুভ। কন্যা ৰাশি গুপ্ত শক্তিৰ বিকাশ, আধ্যাত্মিক দিশত আগবাঢ়িবৰ সুযোগ। বিদ্যাৰ্থীসকলৰ বাবে দিন শুভ। এতিয়া আহোঁ তুলা ৰাশিলৈ। বন্ধু বান্ধৱৰ সহায় পাব। জীৱনসংগীৰ সৈতে সম্পৰ্ক উন্নতি। দৃষ্টিশীল প্ৰকল্পত সফলতা। বৃশ্চিক ৰাশি কাম-কাজত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। স্বাস্থ্যলৈ বিশেষ লক্ষ্য ৰাখি উচ্চপদস্থ ব্যক্তিৰ পৰা সহায় ল'ব। এতিয়া আহোঁ ধনু ৰাশি। ভ্ৰমণৰ ইচ্ছা পূৰণ হ'ব পাৰে। উচ্চ শিক্ষাৰ সুযোগ, আইনী কাম-কাজত সফলতা। মকৰ ৰাশি অৰ্থনৈতিক উন্নতি হ'ব পাৰে। পৰিয়ালৰ সৈতে সুসম্পৰ্ক, নতুন বিনিয়োগৰ বাবে দিন উপযুক্ত। এতিয়া আহোঁ কুম্ভ ৰাশিলৈ। মানসিক শান্তি লাভ। জীৱনসংগীৰ সৈতে বন্ধন শক্তিশালী। সামাজিক কামত সংগ্ৰহণ। এতিয়া আহোঁ লাষ্টৰ মীন ৰাশিটোলৈ। লুকাই থকা শক্তিৰ উদ্ভৱ, আত্মবিশ্বাস বৃদ্ধি। সৃজনশীল ব্যক্তিসকলৰ বাবে দিন বিশেষ ফলপ্ৰদ। ওম নম শিৱায়, ওম নম শিৱায়, ওম নম শিৱায়। এই ভিডিঅ'টো আপোনালোকৰ পৰা বিদায় মাগিছোঁ। আজি আপোনালোকে চেনেলটো প্ৰথমে আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব এনেধৰণৰ ভিডিঅ'সমূহ উপভোগ কৰিবলৈ।